মাথো আজি ৰাতিটোৰ বাবে মোক এপলক সময় লাগে। মোৰ শিথিল আঙুলিৰে হিচাপ কৰি চালোঁ। সময়বোৰ হিচাপ কৰিলে নোলাই দেখোন আঙুলিৰ হিচাপত। কামিহাৰহে লিখিব পাৰি আঙুলিৰে। এইবাৰ মোৰ হাতখন মেলি দেখিলোঁ, হাতত সময়েই সময়। হাতৰ মুঠি টানি ধৰিলেহে চাগে আঙুলিৰ ফাকেৰে সৰি যায় সময়বোৰ। এনেদৰে বসন্তৰ সমস্ত বেদনা বুকুত লৈ সময়বোৰ হেৰাই যায় পলকতে। তাৰ পাছত কোনোবা এটি আবেলিৰ কথা মোৰ বৰকৈ মনত পৰে। এইবাৰ মই তোমালৈ ঘূৰি চালোঁ। ৰাঙলী বেলিৰ হেঙুলি কিৰণে তোমাৰ গালে মুখে হাঁহিৰ সপোৰা সানিছে। ধাৰ কৰা হাঁহিৰ পথাৰত এইবাৰ ময়ো হাঁহিছোঁ, ডাঙৰকৈ হাঁহিছোঁ। এইবাৰ আকৌ তোমালৈ চালোঁ। নিস্তব্ধ চৌপাশ, প্ৰতিটো নিশাৰ প্ৰতিটো পলক যেন এতিয়া আমাৰ গল্পৰ পাণ্ডুলিপিতহে সীমাবদ্ধ।